ৰাতিপুৱাৰ পৰা কাম কাজ কৰি মেলি আজৰি হৈ মানে কি ক'ব আৰু আলহী আহিল, আলহীক দি পঠালোঁ। তাৰ পাছত নিজে অলপ ফুৰিব গ'লোঁ আৰু হাজবেণ্ডৰ ইভিনিং ডিউটি পৰিছে, ইভিনিং ডিউটিত গ'ল। তাৰপিছত আমি গ'লোঁ ফুৰিব। আপোনালোকক ক'ত গ'লোঁ দেখুৱাম বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো সেই বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ একদম মজা, আশা কৰোঁ আপোনালোকৰো মজা। তো ভিডিঅ' দিব পৰা নাই কাৰণ ওচৰতে তুলনি বিয়া এখন আছিল, ইমান গান বাজি আছিল, কপিৰাইট লাগিব বুলি ভয় খালোঁ। তো সেইকাৰণে ভিডিঅ' দিয়া নাই। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। বতৰ এনেকুৱাই হৈ আছে। মা আৰু মই কথা পাতি পাতি গৈ আছিলোঁ। চাওকচোন পথাৰখন দেখিবলৈ অসুবিধা হৈছে না? দুদিনমান কান্দিল। চাওকচোন পথাৰবোৰ ইমান ধুনীয়া দেখিবলৈ আৰু ইমান ধুনীয়াকৈ বতাহ দি আছিলে, মানে ইমান ভাল লাগি গ'ল। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। কেনে নালাগে, পথাৰৰ বিৰাট ঠাণ্ডা হাৱা, তাতে বৰষুণ দিছে না, হাৱাটা বেছি ঠাণ্ডা লাগছে। ঘৰৰ ভিতৰত গৰমে লাগি আছিল। বেংগিলা হ'লে আৰম্ভ তুত 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 না, অলপ পাছতকে বিয়া লগাৰ দৰে আটা বাঢ়িব। ৰাস্তা কৰি দিলে ভাল লাগিব। আমাৰ তাতে বেঙৰ আৱাজে শুনা নাযায়, এইটো কত বেং হা। মা আৰু মই আহোঁতে গধূলিয়ে হৈ গৈছে, আন্ধাৰে হৈছে। তো চাই যাব শেষলৈকে। আৰু আমাৰ ছোৱালীৰ জীৱনটো মানে কি ক'ম আৰু, সৰুৰ পৰা এখন ঘৰত ডাঙৰ হ'লোঁ আৰু এখন ঘৰলৈ যাব লগা হয়, মানে এই পৃথিৱীৰ নিয়ম। কিন্তু কি কৰিব, সেইখিনি সময় ইমান কষ্টকৰ হয়, সেইটো আৰু ভাষাৰে বুজাব নোৱাৰি। তো বেয়া লাগিল অলপ গৈ কিনে, মনটো দেখি কিনে নিজৰ কথাবোৰ মনত পৰি গ'ল। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু বিয়াৰ দিনাখন আপোনালোকক দেখুৱাম ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বাজনীৰ তাত গৈ মানে ইমানেই বেয়া লাগিল মনটো, বাজনীৰ মাও নাই, দেউতাকটো ইমান ফূৰ্তি আছে, কিন্তু দেখা যায় মুখখন চালে। আৰু বাজনীও মানে চিন্তা, এখন ঘৰ এৰিব, মানে দেউতাকটো কেনেকৈ থাকিব। তো আমাৰ ছোৱালীৰ জীৱনটো ইমান কষ্টকৰ মাজতে হয়, মানে কি ক'ব আৰু, জীৱনটো কষ্টকৰ, কিন্তু উপায় নাই, এয়াই জীৱন। আৰু মই যোৱাকালি মই বিয়ালৈ গৈছিলোঁ, তাৰে দুই এটা মানে ভিডিঅ' সৰু সুৰা কৰিছিলোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, অলপমান দেখুৱাব চেষ্টা কৰিলোঁ হয় আপোনালোকক। ভাড়া করে উঠাও।
তো আজিলৈ ইমানেই, বাই বাই। টোপনি হাই 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 ঠাণ্ডা লাগিছে ঠাণ্ডা হাই হাই চকু ফুলি গৈছে বাপৰে বাপ কি টোপনি মাছ চকু ফুলি গৈছে উই 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 Say hi. ইছ ৰাম ঘুম কত টোপনি মাৰে ৰে উস চকু ফুলি গেছে উঠ 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 এতিয়া ৰাতিয়ে হ'ল মানে 9টা বাজিয়ে গ'ল। হাজবেণ্ড এতিয়ালৈকে অহা নাই, আহি পাব অলপমান সময় পিছত, আধা ঘণ্টামান পাছত। তো ভাত আঞ্জা বনালোঁ, বনাই মেলি ইয়াতে এতিয়া বহি আছোঁ, ৰখি আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈকে ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। তো আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব।